নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ ৰেচিপি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটোত থাকিব ৰঙালাও, কোমোৰা, মচুৰ দালিৰ সৈতে মাছৰ জুতি লগা আঞ্জা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। এতিয়া মাছ বাছি সম্পূৰ্ণ হৈ গ'ল। ইয়াত দিছোঁ নিমখ, এতিয়া দিলোঁ হালধিৰ গুড়ি, নিমখ আৰু হালধিখিনি ভালদৰে মিলাই দিলোঁ। এতিয়া ইয়াত মাছ ফ্ৰাই কৰিম। বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। কাটি ল'লোঁ কোমোৰা আৰু ৰঙালাও। এতিয়া এটা কেৰাহী পাতি তাত পানী দিছোঁ। কাটি লোৱা কোমোৰা আৰু ৰঙালাওখিনি দি দিছোঁ পানীত। এতিয়া দিছোঁ মচুৰ দালি, অকণমান নিমখ, এতিয়া ঢাকোন লগাই দিলোঁ ভালদৰে বইল হ'বলৈ। এয়া চাওক বইল হৈ গ'ল। এতিয়া দিছোঁ অকণমান কলাখাৰ। আপোনালোকে কলাখাৰ ব্যৱহাৰ নকৰি ইয়াত থেকেৰা, নেমু তেনেকৈও দিব পাৰে, যাতে গৰম নহয়, ৰঙালাওটো গৰম সেইকাৰণে। এতিয়া তেল দিলোঁ, অকণমান নহৰু, দুটা তেজপাত, আৰু কেইটামান পাঁচফোৰণ। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। অকণমান হালধিৰ গুড়ি, এতিয়া বইল কৰি থোৱা আঞ্জাখিনি তেলত দি দিম। এতিয়া উতলি থকা আঞ্জাখিনিত মাছ দিছোঁ। এতিয়া গেছৰ ফ্লেমটো অন কৰি এপাত হাতা লৈছোঁ। তাত অকণমান তেল দিলোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ। তাতে দিছোঁ দুটামান মিঠি গুটি। এনেদৰে দিলে উতলা তৰকাৰীত খাবলৈ বৰ সোৱাদ হয়। এয়া আমাৰ সম্পূৰ্ণৰূপে আঞ্জাখিনি হৈ গ'ল। এনেদৰে বন্ধু বান্ধৱীসকল আপোনালোকেও বনাবলৈ ট্ৰাই কৰিব। চাওক এয়া কালাৰটো বৰ ধুনীয়া হৈছে আৰু খাবলৈও বৰ সোৱাদ লগা হৈছে।